Hi everyone, good morning. আজি আমি আহিছো জৰাবাৰী সত্ৰ জাজি ভাত খাবলৈ দুপৰীয়া মা দেতা মই ভাইটি আৰু আইতা মা মা এফালে চোৱা কি ক'বা ইমান দিনৰ মূৰত সত্ৰলৈ আহিছা আমি 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 অকল এখন সত্ৰলৈ কেলে আহোঁ অঁ লৈ আহিছোঁ তেখেত হ'ল সত্ৰাধিকাৰ বৰ্তমানৰ ফটোত যে আছে তেওঁ আগৰ আছিলে ইয়াতে আমি আহি বহোঁ নাম লৈ আছে মেইন কীৰ্তনঘৰ সেইটো সৰু নামঘৰত আছে হেল্ল' আইতা মা হা কোনা বান্দৰ নিনিয়ে তোক নিব বান্দৰকে দিব ন কালি ৰাতি দেৰিকে খোৱা এতিয়া আমাৰ টোপনি ধৰিছে ইমান মজা লাগিছে ইয়াতে পৰি পেলাই মজা বতাহ মাথা থকা এনে কৰি দে জোৰত জোৰত এয়া হ'ব গোল ঘৰ চাহ মিঠৈ সত্ৰ নামঘৰত আহি যদি চাহ মিঠৈ নোখোৱা তেতিয়াহি নামঘৰ মেলা তেতিয়াহি সত্ৰ মেলা এইটো হ'ল কীৰ্তনঘৰ জৰাবাৰী সত্ৰ আমি য'ত আহিছোঁ আৰু মায়ে কোৱা মতে এইখন এখন উদাসীন সত্ৰ তাৰমানে ইয়াৰ যোনকেইজন ভকত থাকে তেওঁলোকে বিয়া নাপাতে কেতিয়াও আৰু সেইটোৰ কাৰণে হয়তো ইমান ভালকৈ নাজানো কীৰ্তনঘৰৰ ভিতৰত মানে মহিলা মানুহ সোমাব নিদিয়ে মানে এনেকৈ বাহিৰে বাহিৰে চাব পাৰি নহয় জানো গোপালৰ হেৰি এয়া এই ৰাম বিজয় মানে সীতা বিয়া কৰি এইটো হেৰি এইটো যদিও মঠা হয়নে এইখিনি মানে ভাগৱতৰ পৰা হওক বা এয়া বকাসুৰ বধ এইখিনি মানে ভাগৱতৰ পৰা হওক আৰু প্ৰত্যেক হয়তো কীৰ্তন ঘৰতে বাহিৰে বাহিৰে মানে এনেকৈ বনোৱা থাকে ন এইটো হ'ল বাহিৰৰ নামঘৰ ইয়াতো চাকি তাকি জ্বলাব পাৰি ইয়াতো বেক চাইডটো কৰিব নহয় এইকেইটা সত্ৰৰ পুখুৰী ইয়াৰ পৰাই মাছ ধৰি খায় আগতে ইয়াত মানে দেখোঁ সৰু সৰু যোনবোৰ ভকত থাকে তেহেঁতি মানে সাঁতুৰিবলৈ মেলিবলৈ যায় আজিকালি বহুত লেতেৰা হৈ আছে নহয় মানে যিটো আৰাম লাগে না ইয়াত আহি পেলাই একদম শান্তি মানুহ জলদিয়ে যাম শুই যাওঁ অকণমান সেইটো হেৰি হয় নাই দুপৰীয়া কষ্ট হয় পতা নাই সীতাহৰণ সীতাহৰণ বালিবধ
এতিয়া আমি যাওঁ আইতা এগৰাকী লগ পালোঁ জগন্নাথ মহন্ত ছাৰৰ ৰিলেটিভ হয় বোলে আৰু অন্তৰা যে তোৰ কোনোবা হয় বোলে ভিডিঅ' কল কৰি আছোঁ এই আইতাগৰাকী হেনো জগন্নাথ মহন্ত ছাৰ মোৰ জীৱনৰ প্ৰথম ভাওনা তেওঁ শিকাইছিলে পাৰিজাত কৰ্ম সূত্ৰ হৈছিলোঁ এই ক্লাছ 6 নে 7ত তেওঁ কোনোবা হয় বোলে হঠাৎ লগ পালোঁ আহিছোঁ খুব ভাল লাগে এনেকৈ ঘৰটো ইমান ধুনীয়াৰে ঘৰটো জগন্নাথ মহন্ত ছাৰ নিজৰ ঘৰ অঁ মোৰ মনত নাই বাৰু মানে অন্তৰাৰ মোমায়েকৰ ঘৰ এইটো ভাল লাগিলে হ'ল নহয় বহুত সৰু আছিল বহুত সৰু নহয় কিমান 6-7 মানত আছিলোঁ নেকি অঁ 5 মানত আছিলোঁ চাগে তাৰমানে ভাওনা তাৰ এবছৰ আগত 4 মানত কৰিছিলোঁ নেকি 4-5 মানত ৰুক্মিণীহৰণ আছিলে ৰুক্মিণীহৰণ আছিলে পাৰিজাতখন নাছিলে শংকৰী সংগীত বিদ্যাপীঠৰ সম্বৰ্ধনা পত্ৰ পাহৰিলোঁ মনত নাই এইবাৰহে এবাৰ এসাঁজ ভাত খাবলৈ যি টেষ্টি মানে ভাষালেছ খালোঁ বহুত খালোঁ পেটত জেগা নাই এতিয়া উশাহ ল'বলৈ ইম্পালচিভ ডিচিজন আমি ক'ত পালোহি এতিয়া মইনাপুৰীয়া নামঘৰ হেৰিটো কি লিখা আছে ক এই ওপৰত যে এই তাত যে ওপৰত লিখা আছে মৎস্যকুৰ্ম নৰসিংহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজুপ কি হয় দশৱতাৰ বুদ্ধ কল্কি নামে দশ লিখাই আছে বুঝলি এইয়া আমাৰ গাঁৱৰ ঘৰ আহি পালো হাই বডি কি পিন্ধি তই হে হৈ গ'ল শেষ সংস্কৃতি ইয়াতে তোমাৰ হে এনেকৈ সংস্কৃতি ৰক্ষা কৰিবা তুমি হে এনেকৈ সংস্কৃতি জুতি উমা ক'তা তত মানুহ তমু আই অ' টমিটো আমাৰ কি কৈ আছিলা তুমি টমিটো মাইণ্ড হৈছে নেকি উৎপাত কৈ আছিলা তুমি পাৰ্কছ অফ কামিং টু গাঁৱৰ ঘৰ গিলা পিঠা থৈ দিছে মই আহিম বুলি গিলা পিঠা থৈ দিছিলোঁ জানো ভাবিছিলোঁ চাগে আহিম বুলি কি কুন্দুলি বাৰী কুন্দুলি হা কি হ'ল দেখা পাইছে নে এইটো তই এইটো মই এতিয়া তুলি আছো মৰা নাই এতিয়া তুলি আছো আকৌ ধৰিব পৰা নাই তুই আৰু বুটলিব নেকি
সেইবোৰ কি নিছেনো ৰাস্তাৰ পৰা বাৰীৰ পৰা ঢেকীয়া আনিছে টিপিক্যাল ইন্ডিয়ান হাউসহোল্ড কুকুল গোলস সি কৈছে ৰাম গুনু গুনু আমাৰ বডি তাই 100 বছৰ হৈ বুলি গম পাৱ নাই হোলি অলৰেডি হয় নাই মানে এনে দিৱালী দেখা হবি ভালকে দেখা হবি হয় নাই হ'ব আমাৰ কাম দিব 100 বছৰ 200 বছৰ খোৱা দিয়ে আছে ভাত দিতে খাইনে কাকচোন Sini kita dulu sih. Hello, hello, bye bye. যেনে তেনে ঘৰ পালোহি ৰাস্তা ইমান বেয়া গাড়ীয়ে নিজেই গাড়ী চলাইছে নাই মানুহে চলাইছে গাড়ী চলোৱা গাড়ী উঠি অহা একো ডিফাৰেন্স পৰা নাই ইমানেই ৰাস্তা বেয়া মুঠতে কেনেকৈ হিলি আহিবলগীয়া হৈছে এতিয়া অলপ ৰেষ্ট লওঁ আকৌ অলপ পাছত হয়তো ওলাই যাম লগৰ কেইটামান লগ কৰিবলৈ আছে স্কুলৰ লগৰে